নমস্কাৰ ৰাইজ, আপোনালোক সকলোকে আকৌ এবাৰ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ লগতে মোৰ ফেচবুক পেজটোলৈ স্বাগতম জনাইছোঁ। যোৱাটো ভিডিঅ'ত কৈছিলোঁৱে যে বিয়াৰ অকণমান নিয়ম নীতি সলনি কৰা হৈছে, মানে দৰা ঘৰৰ আলহী ঢুকাইছে, তো এনেকৈ অকণমান নিয়ম নীতি সলাব লগা হ'ল। তো মানে যোৱাকালি জোৰোণ আছিল কিন্তু আহিব নোৱাৰিলে, তাৰ বাবে আজি এতিয়া জোৰোণ দিব আহিছে। এতিয়া ওলাই মেলি ৰেডি হৈছোঁ, তাত যাওঁ, পূৰা গান চান বজাই আছে, জোৰোণ দিব আহিছে যিহেতু। তো এতিয়া যাওঁ আৰু তাত যাই আপোনালোকক লগ পাইছোঁ। এইটো হ'ল আমাৰ ঘৰ আৰু এইফালে বিয়া ঘৰ, মানে পিংকি বাহঁতৰ ঘৰ এয়া ওচৰতে আৰু দুলুবা আৰু সৰু মোক এৰি গৈছে। আৰু এতিয়া আমি মেখেলা চাদৰ পিন্ধা নাই, দুপৰীয়া ভাত পানী খাই তেতিয়া মেখেলা চাদৰ পিন্ধিম। তো তেতিয়া আৰু ভালকৈ আপোনালোকক দেখাম, ক'ব কেনেকুৱা লাগিছে। এতিয়া বাৰু একেবাৰে চিম্পুল লুক। এতিয়া বৰমা আৰু মই যাওঁ, এইজনী আমাৰ বৰমা। হাই বৰমা। হাই। এতিয়া মই মানে বৰমাৰ লগত যাওঁ, দুলুবা আৰু সৰু মোক এৰি গৈছি নহয়। তো এতিয়া যাওঁ, আহি পালোৱে মানে আৰু এই চাওক এচাৰকে আমাৰ এৰি দিয়া। এতিয়া পালোৱে মানে এয়া বিয়া ঘৰ আৰু এতিয়া যাওঁ। আৰু এয়া জোৰোণ দিয়া মানুহ এইফালে আছে, কইনা অহা নাই এতিয়ালৈ। আৰু এইফালে আমাৰ সুন্দৰী দুজনী মোক এৰি আহিছে, এই দুজনী। আমাৰ দুটা ৰাতি একে হৈছে, ৰাতিও একে আছিল ন আমাৰ। তুমি আৰু বেলেগে আৰু ন। আমাৰ কইনা ভালকৈ বাৰু আপোনালোকক পিছত দেখুৱাম। তাইক মানে খুব ধুনীয়া লাগিছে। মানে মই এতিয়া কেমেৰাত দেখাব নোৱাৰিম আৰু দেখালেও ভালদৰে চিনি নাপাব আপোনালোকে। তো জোৰোণ দিয়া হওক, তাৰে পিছত আপোনালোকক দেখাম। এজন হ'ল আমাৰ দৰা ভিনদেউ আমাৰ। এতিয়া দৰা কইনাৰ ফটোশ্বুট চলি আছে। পিন্ধিছো নাই আমাৰ ভিডিঅ' আহিব নাজানে। ৰাইটো আহিল, এইয়া চাওক এতিয়া আমাৰ দৰা কইনাক আঙুঠি পিন্ধাব, তাৰপিছত ফটোশ্বুট কৰিব না। প'জ শিকাই দিবি ফটোশ্বুটৰ। মিঠাই কাটা দেখি আমাৰো খাব খাং লাগছি না। কেক কাটিঙৰ টাইম, ধুনীয়া কেক আনিছে, একদম হাৰ্ট শ্বেপৰ কেক আনিছে বেটাই। কেমেৰা পাৰ্চন জ্যোতি সৈতে। তোমাৰ নামটো কি নাজানো, পাইছো নামেই নাই। এতিয়া কেক কাটিঙৰ টাইম। হেপী বাৰ্থডে। এতিয়া আমি চাৰিওজনী আমি ৰীল বনোৱাৰ মাথা মাৰি আছোঁ। তাৰপিছত আমাৰ এখেতেও পিন্ধিছে আমাৰ লগত মিলাই ন। আৰু একদম বেম্পাৰ্টি হৈ গৈছে। আৰু এতিয়া আমি তাৰমানে ৰীল বনোৱাৰ মাথা মাৰি আছোঁ। হাই নানিবি হাই গো দৃষ্টি হাই গো। আমি ৰীল বনাম ন, সেই তই বিচাৰি আছ নে ৰীল বিচাৰি? বঢ়িয়া, এতিয়া আমি ৰীল বনাম, ফটো উঠিম, মাথা মাৰি আছোঁ আৰু। হাই গাইজ, এতিয়া আমি ৰীল বনাওঁ গাইজ। এইজনী আমাৰ কইনা আহিল, এতিয়া ফটো উঠিব। কইনাই প'জ দি আছে, ধুনীয়াকৈ প'জ দিয়া তুমি। কি বাইদেউ, তোমাৰ ফিলিংছ কেনেকুৱা? ভাল, একদম মনৰ মানুহজনৰ লগত আজি ন সংসাৰ কৰিম, ভালকৈ সংসাৰ কৰিবা তুমি। এতিয়া আমি ফটো উঠোঁ, মানে পিংকি বাৰ লগতো ফটো উঠোঁ। এইফালে ভিন্ন আছে, ভিন্ন আহে নাই। আমি সৰু আৰু অলপমান ৰ'দ নপৰা জেগা বিচাৰি আছোঁ। চ' এতিয়া উঠি লওঁ আৰু ফটো চটো। তাইও উঠক, থাক লাজ নকৰবি। হাই দি দৰাই কইনাৰ ফালে চাব লাগে, তই মই থাকলি নহ'ব। চাই থাক। এখনতে হ'ল আৰু বেলেগ পজিকে দি
কেনে লাজুকীয়া ভিনি পালি তই একদম মানে আমি দেচোন দে আমি গোটাই ফটোৱে নুঠে। ফটোৱে নুঠে নাই মোৰ কিবা লাজ ক'ত থাকে আমাৰ এখেতে আৰু পৌচিকে দি আছে কইনাটো বেছি ভাল লাগছে এতিয়া কইনাটো বেছি ভাল লাগছে কিন্তু এটা কইনা বেছি ভাল লাগছিল তবে হেনে কথা ক'লে অলপমান দৰা কইনা খাওক কইনা সেইকাৰণে কওঁ নহ'লে ময়ো হেনাই নহয় ভালেই মোৰ আৰু এতিয়া আমাৰ ফটো উঠা শেষ আমি উঠিলোঁ ভিডিঅ' বনালোঁ তাৰপিছত দৰা কইনা গ'ল এতিয়া আমি দুটাও যাই আছোঁ ন আমাৰ বৈদ্য ভোক লাগছে এইফালে পিছে আমাৰ এখেতসকলৰ হোৱা নাই এইফালে আমাৰ সৰু টিকিলি দৃষ্টি পূৰা ফটো উঠিয়ে আছে আৰু আমি যাওঁ বিয়াত ভাত খাওঁ তাৰপিছত আমি সোনকালে মানে মেখেলা চাদৰ পিন্ধি ৰেডি হওঁ না দুলবা আমি আৰু ৰিল বনাব লাগিব ফটো উঠব লাগিব আৰু মোৰতো এই ভিডিঅ' আছে বাপাও আজি কিমান এচাৰকৈ হৈ আছে বে উন্নাখান চবতে মানে বাজিয়ে আছে তো এতিয়া আমি যাওঁ ভাত খাওঁ দলঙত উঠিম আৰু য'তে কি নহওক তো এতিয়া ভাত খাওঁ এতিয়া আমি ভাত তাত খাই আহিলোঁ তাৰপিছত এতিয়া অকণমান ঘৰতে আছোঁ তাৰপিছত আমি পিন্ধোঁ মেখেলা চাদৰ তো আপোনালোকক মেখেলা চাদৰ পিন্ধি ৰেডি হৈ লগ পাই আছোঁ কিন্তু তাৰ আগতে এটা বস্তু আপোনালোকক দেখুৱাওঁ মানে মই আজি বহুত দিনৰ পিছত দেখিলোঁ মানে সৰু থাকোঁতে স্কুলত পঢ়ি থাকোঁতে এইবিলাক বহুত দেখিছিলোঁ আজি বহুত দিনৰ পিছত দেখিলোঁ মই নামটো নকওঁ আপোনালোকে জনাব দেই নামটো কি মানে আপোনালোকে কি বুলি জানে আৰু আগতে দেখিছে নাই কোনোবাই যদি দেখা নাই এবাৰ চাই লওক এয়া আপোনালোকে আগতে দেখিছে না নাই সেইটো জনাব বাকী এতিয়া পিছে অকণমান মই ঘৰতে থাকোঁ ৰেডি হৈ ষ্টাইল মাৰি আপোনালোকৰ আগত ওলাই আছোঁ এয়া গধূলি হ'ল আমি মেখেলা চাদৰ পিন্ধি পূৰা ওলাই ৰেডি হৈ আহিলোঁ আৰু ভিতৰত যে আপোনালোকক ভালদৰে দেখাইছোঁ দেই এইফালে এইজনী দুলুবা আৰু এইজনী সৰু ইহঁতে মানে ফটো ভিডিঅ' একো ল'ব পৰা নাই সেইকাৰণে মোকেইখন ফুলি আছে হয় না হয় হয় তো এতিয়া ভিতৰত যাই মেলি আপোনালোকক দেখাইছোঁ দেই এয়া এতিয়া আমি ভিতৰত যাওঁ ঐ আমাৰ এই দুজনীৰ হোৱাই নাই যাওঁ আৰু এইফালে পূৰা ডেক'ৰেশ্যন এইফালে আমাৰ গণপতি বাপ্পা মোৰয়া আৰু কি ক'ম মই বিচাৰিয়ে নাপায় আকৌ ক'ব অঁ আমাৰ এখেতক আৰু সদায় খালি ভিডিঅ' আমাৰ ইয়াতে উদ্ভিদে দি আছে লাৰত সৰু হাই যহতে ভিতৰত যাওঁ কইনাক দেখাম দেই ভিতৰত যাই আৰু এইজনী আমাৰ কইনা পিংকি বাই হাই কাপোৰ চেঞ্জ কৰিলে পূৰা মেকআপ চেকআপ লগাই ছাবস্ক্ৰাইব কৰি দিবি খাই কৰা নাই কম দে হাই দাদা আচ্ছা কম দে চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰিব ধন্যবাদ ছাবস্ক্ৰাইব দেব গাইজ ফটো উঠবা ৰখি আছে মানুহ এখানে কাম চলি আছে ইয়াতে একো নাই দেখলি হ'ল এই গাইজ সিহঁতৰ মুখক বিশ্বাস নকৰিবি গোটাই মাখা মেকআপ পুতি আহিছে মাখা গাইজ এই আৰু জালখানলৈ আহিছে পিন্ধি আহিছে গোটাই ধন্যবাদ আৰু এতিয়া আমি ফটো উঠিব আহিছোঁ ৰাস্তাৰ ফালে এইয়া গোটেইবিলাক যাই আছে ফটো উঠোঁ এতিয়া আমি বিয়া বুলি ফটো মেইন যে এইফালে আমাৰ আই মাতৃসকল গেলাৰীত বহি গেছি আই ক'ব না এইটো আমাৰ পেহী ৰুক্মিণী পেহী এইটো আমাৰ দৰা খুৰীমা এইটো আমাৰ মুন খুৰীমা একদম প'জ দি পেলাই আৰু দে হাই দি বাই দি হাই বাই আজি আমাৰ বিয়া বুলি কওঁ খাব নাহিলে আপোনালোকে এনেকৈ কওঁ আহিব সকলোৱে ভিডিঅ'টো যাব দে মোৰ ভতিজা পিংকি বিয়া এইফালে আমাৰ কইনা ফটো উঠি আছে এইটো লোৱা ফোনটো লৈছোঁ একবাৰ দেখোচোন এইফালে মই এজনী কিবা কৈছে আপোনালোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দিছে আপোনালোকক না হাই এইটো আমাৰ চিকু হাই জিজু জিজু ঐ জিজু লাজ লাগছে নেকি হাই গো কিয় নকোৱা আজি কো কো হাই গো বুলি হাই মই কলি যাই এবাৰ
ক'ত আহিছা তুমি বিয়া খাব আহিছা হয় নেকি কি খাইছা দেখাই দিয়া একবাৰ এইটো কি মোক দিয়া মোক দি বাই বাই দিয়া বাই বাই বুলি কোৱা আমি আৰু ৰিলছ বনাম এতিয়া কইনাৰ লগত আমি ৰিলছ বনাম এতিয়া হাই মাজনী বাইদেউ হাই এতিয়া আমি ৰিলছ বনাম ফটো উঠিম আৰু আমি তাৰে পিছত নাচিম ভাত খাম তাৰে পিছত ঘৰত যাম আৰু আমি মানে আজি যিহেতু দৰা নাহে মানে বিয়াখন আজি নহয় ৰাতিপুৱা যে কৈছিলোঁ লাইনটো কওঁ হাই এইটো আমাৰ তৃষ্ণা দেৱী তাৰপিছত এতিয়া মানে দৰা নাহে তাৰপিছত মানে ভালকৈ বিয়াখন বেলেগ এদিন হ'ব হয় না তো এতিয়া আজি দৰা নাহে এতিয়া আমাৰ কইনাই আজি আৰু চব কইনাৰ আজি ফটোশ্বুটে চলিব তাৰপিছত চাই থাকিম আৰু দেখাই থাকিম কি কি হয় এতিয়া আৰু লাষ্টৰ ফালে আমি এতিয়া নাচিম সেইখিনিও দেখাম আপোনালোকক আৰু এতিয়া আমি ঘৰ আহিলোঁ কাপোৰ কানি সলালোঁ এইফালে মোৰ অৱস্থা দেখি মোৰ মাথুনি আপোনালোকে চাগে গমেই পাইছে মোৰ কিমান ভাগৰ লাগিছে মানে খুব টোপনিও লাগিছে নাচিলোঁ ভিডিঅ' বনালোঁ কিবা কিবি তাৰ কাৰণে ভাগৰো লাগিছে আৰু পিংকিবাৰ বিয়া বুলি মই আপোনালোকক বিয়াৰ গোটেই দিনটো দেখাবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব আৰু আপোনালোককতো জনাইছোঁৱে যে অকণমান বিয়াৰ নিয়ম নীতি সলাব লগা হ'ল তো মানে আজি পিংকিবাক ভিনদেৱে বিয়া কৰাই লৈ যাব নোৱাৰে অসুবিধা হ'ল তাৰ বাবে আৰু উপায় নাই এতিয়া মন বেয়া কৰিলেওনো কি হ'ব বাকী আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব